টিপটপ অসমলৈ মই নিৰ্মল ৰায় আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি আপোনালোকক এইটো ভিডিঅ'ত জনাম পান কাৰ্ডৰ সেই 10টা নম্বৰৰ বিষয়ে। ডিছপ্লেত দিয়া মতে আপোনালোকে দেখা পাইছে যে এই নাম্বাৰ কেইটা 5টা ভাগত ভগাব পাৰি, যেনে PR 1 নম্বৰ, P 2 নম্বৰ, P 3 নম্বৰ আৰু 4 নম্বৰ আৰু P 5 নম্বৰ। তো ইয়াৰ অৰ্থকেইটা বুজাই আছোঁ মই। প্ৰথমে PR ৰ অৰ্থ হ'ল ট্ৰিপল এৰ পৰা ট্ৰিপল জেডত এই সংখ্যাকেইটা শেষ হয়, প্ৰথম তিনিটা সংখ্যা। আৰু দ্বিতীয়তে হ'ল P, আপুনি কিহৰ ওপৰত আপোনাৰ কাৰ্ডখন বনাব, যেনেকৈ ইয়াৰ ভিতৰত হ'ব পাৰে আপোনালোকে CPHAFATBL J আৰু G। তো ইয়াৰ মই অৰ্থকেইটা মই কৈ যাম। C তে কোম্পানী, P তে পাৰ্চন, H তে হাব, হিন্দু আনভেলিড ফেমিলি, F তে ফ্ৰেম, A তে এছ'চিয়েশ্যন অফ পাৰ্চন, AOP, T মানে হ'ল AOP টুৰিষ্ট, B মানে হ'ল বডি অফ ইনভেলেবলছ BOI, L মানে হ'ল লোকেট অথৰিটি, J মানে হ'ল আৰ্টিফিচিয়েল জুনেৰিকেল পাৰ্চন আৰু G মানে হ'ল গভৰ্ণমেণ্ট। মই ডিছপ্লেত দি দিছোঁ এইকেইটা। তো ইয়াতে তিনিত হ'ল আপোনাৰ P, 3 নম্বৰত আপোনাৰ P আছে। Pৰ অৰ্থ হ'ল আপোনাৰ সংস্থাৰ প্ৰথম আখৰটো। আপোনাৰ যদি P আছে তেনেহ'লে পাৰ্চন হ'ব, যদি C লিখা আছে তেনেহ'লে কোম্পানী হ'ব। আৰু চতুৰ্থতে আছে 4টা 8, ইয়াৰ অৰ্থ হ'ল 001ৰ পৰা 9999লৈ শেষ হ'ব। ইয়াৰ মাজত যিকোনো সংখ্যা হ'ব পাৰে। আৰু শেষৰ যিটো সংখ্যা আছে বা নম্বৰ আছে P, তো সেইটোৰ সংখ্যাৰ অৰ্থ হ'ল আগৰ যি 9টা আপুনি নম্বৰ পাইছে সেই নম্বৰটোৰ অনুযায়ী সেই শেষৰ সংখ্যাটো বনোৱা হয়, যে আমাৰ ডিছপ্লেত বৰ্তমান আছে P। তো আজিলৈ এইখিনিয়ে। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু কমেণ্ট কৰিব যদি বুজি নাপায় একো, কিবা যদি অসুবিধা হয় বুজাত তেনেহ'লে কমেণ্ট কৰিব। তেনে আজিলৈ ইমানে। ধন্যবাদ। জয় অসম, বন্দে মাতৰম।